যদি আপোনালোকৰ ঘৰত বান্দৰে উপদ্ৰৱ কৰিছে, যদি আপোনালোকৰ যদি ফিচাৰীত চোৰে উপদ্ৰৱ কৰিছে, আপোনালোকৰ এতিয়া টেনচন নাই, ঝাটকাটা আহি গ'ল আৰু নাই বা ইয়াত মানে চুলে মানে লাত মাৰি পেলাই দিব ওপৰত। 6 লাখ টকাৰ কাম এতিয়া আপোনালোকে 1.5 লাখ টকাত কৰিব পাৰিব। গোলাঘাট, যোৰহাট, উজনি, নামনি কোনো কথা নাই। 6-7 লাখ টকাৰ কাম আজি 1.5 লাখ টকাত কৰি দেখুৱাইছিলে 4 বছৰ আগতে, আৰু এতিয়া কিমান যাব সবিশেষ পাব, ভিডিঅ'টো চাব, ৰাইজ উপকৃত হ'ব। বিশেষকৈ উজনি অসমৰ কাৰণে বিশেষকৈ 4-5 বছৰ হৈ যোৱা এটা কামৰ আজি ইনস্পেকশ্যন আহিছোঁ, কামৰ আজি ৰিভিউত আহিছে। 4-5 বছৰৰ আগত কৰা বাউণ্ডেৰী ৱাল আজি ৰিভিউত আহিছোঁ। বাউণ্ডেৰী মাৰ্কেটত ডুপ্লিকেট বাউণ্ডেৰী ৱাল, মাৰ্কেটত অৰ্ডিনাৰী বাউণ্ডেৰী ৱালৰ ভিডিঅ' আপোনালোকে যথেষ্ট পাইছে, কিন্তু মই এনেকুৱা এখন বাউণ্ডেৰী ৱাল দেখাইছোঁ যিখন বাউণ্ডেৰী ৱাল বনোৱা 4 বছৰ হৈছে। কিমান বছৰ হৈছে? এইটো 4 বছৰ হ'ল। আজি কি কাৰণে আহিছে? 4 বছৰ আজি আহিছোঁ মানে 4 বছৰ পিছত যেতিয়া মানে আমি কামটো কৰিছিলোঁ, আমি ছাৰক কৈছিলোঁ যে ছাৰ আপুনি নিশ্চিন্তভাৱে কাম কৰক। কেলে বাউণ্ডাৰী ৱাল কৰোঁতে মানে মানুহৰ মনত সন্দেহ যায় যে এইটো বেছি দিন নাযায়। সেইটো কাৰণে আমি কৈছোঁ যে 30-40 বছৰ আপোনাৰ যাবই, আৰু আমি আপোনাৰ লগত আছোঁ। সেইটো কাৰণে আমি 4 বছৰ পিছত আহিছোঁ যে ৱালটো কেনেকুৱা আছে এতিয়া। 4 বছৰৰ পিছত চাওক মজবুত কিমান। চাওক আপোনালোকে এটা কাম কৰিব, বেলেগ বাউণ্ডেৰী ৱাল এনেকে লৰাই দিব, গোটেই ৱালখন কম মানে বুঢ়া গৰু দাঁতৰ কম লৰে, এনেকে লৰাই দিলে। কিন্তু এইখন টেনচন আহিছে আৰু মজবুত চক। আৰু এই তলত কি দিছে? তলত ইয়াত ভীম দিয়া আছে। সেইটো চাইডত 4 ফুট দ আছে, ইয়াত আমি ভীম দি পেলাই কৰিছোঁ। ইয়াত আৰ্ট ফিলিং কৰিছে মাটি, তথাপিও হেৰি হোৱা নাই। ইয়াৰ ভিতৰত ৰড আছে, 6 mm ৰড আছে। পোষ্টৰ ভিতৰত আপোনাৰ 8 mm ৰড আছে। ভাল ৰড। ভাল। আৰু এই গোটেই কষ্টিংটো কিমান কেনেকে দিয়া? স্কোৱাৰ ফুট হিচাপে দিয়া নে কি হিচাপে? এইটো স্কোৱাৰ ফিট হিচাপত হয়, জেগা লৈ কথা, ডিষ্টেন্স লৈ কথা। ক'ত বনাব পাৰিবা? গোটেই অসমত কাম কৰি আছো, একেবাৰে য'ৰ পৰাই কৰে তাতেই কৰি আছো। আৰু তোমালোকে বেলেগক দেখি শিকিছা নে এইবোৰ এনেই ক'ৰবাত দেখাক দেখি কৰিছা নে? ইঞ্জিনিয়াৰৰ লগত মানে কথা পাতি প্ৰচেছ লৈ পেলাই আমি এইটো কাম কৰি আছো। তোমালোকে ইঞ্জিনিয়াৰৰ লগত কথা পাতি বনাইছা? নিজে মন মৰ্জিত? নাই, নিজে মন মৰ্জিত বনোৱা নাই। আমাৰ মিচিং টিচিং চব বহাই লৈছো। আমি মানে ইঞ্জিনিয়াৰিং প্ৰচেছ মতে মানে কাম কৰি। আৰু কিছুমান যে এনেকে ভাগি যায়, কাৰণটো কি? নাই, সেইটো মানে সেই এটা কথা আছে, মানে ইঞ্জিনিয়াৰিং প্ৰচেছ মতে কৰা আৰু দেখি পেলাই কৰা। দেখি পেলাই যোনহঁতে কৰি আছে, কম ৰেটত কৰি আছে, ভাঙিবই। আৰু আমাৰ কামৰ কি হয় মানে আমি এগ্ৰিমেণ্ট কৰি লওঁ। কেনেকুৱা এগ্ৰিমেণ্ট? যেনেকৈ কয় আমি আধাৰ কাৰ্ড পান কাৰ্ড দি পেলাই যদি কয় যে 30 বছৰৰ এগ্ৰিমেণ্ট কৰি ল'ম, আমি 30 বছৰৰ ভিতৰত যদি কিবা হয় আমি মানে ৰিটাৰ্ণকে বনাই দিম। তোমালোকে মাজে মাজে আহি কৰি আচ্ছা। এই প্ৰকাণ্ড বাউণ্ডেৰীটো বনাওঁতে কিমান মান খৰচ হৈছিলে এপ্ৰক্সিমেটলি? এইটো ছাৰে যেতিয়া পকা মিস্ত্ৰীৰ লগত কথা পাতিছিলে, গোটেই কামটো মানে 6 লাখ টকাৰ আইটেম দিছিলে। তেতিয়া মানে ছাৰৰ আমি ফেঞ্চিঙৰ কাম কৰিছিলো। তেতিয়া আমি ক'লো যে ছাৰ আপুনি এইটো কাম কৰক, আমাৰটো মানে আপোনাৰ 1.5 লাখ টকা মান যাব। 1.5 লাখ টকাত আমি গোটেই কামটো কৰি দিছো। কিমান দিন লাগিলে? এইটো আমি কৰিছিলো আপোনাৰ 1 সপ্তাহ মান লাগিছিলে। ঘৰত নতুনকে মাটি লৈছে, নতুনকে ঘৰ বনাব বিচাৰিছে, তাড়াতাড়িকে ৱাল বনাব লাগে, আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰিব। এওঁলোকে অকল ৱালৰ কামেই নহয়, এওঁলোকে ফেঞ্চিং কৰে। আৰু তোমালোকৰ ফেঞ্চিংখন মই দেখাই আছো, ফেঞ্চিং কৰিছা। আৰু কি কৰিছা? ফেঞ্চিং কৰিছো, আৰু ধৰি লোৱা ডাঙৰ ডাঙৰ পুখুৰীত যিবিলাক মানে পথাৰত পুখুৰী দিয়ে, পুখুৰীত ধৰি লোৱা মাছবিলাক চুৰে লৈ যায়, তাৰ বাবে আমাৰ এটা প্ৰচেছ আছে তোমাৰ ধৰি লোৱা কাঁইট তাৰৰ লগতে আমাৰ তাত জাটকা মিচিঙৰ সুবিধা আছে। তাৰমানে পুখুৰী মাছ চুৰ যদি হৈ যায়, পুখুৰী মাছ যদি চুৰি হয়, আৰু তেতিয়া চুৰি নহ'বৰ কাৰণে তোমালোকক আমি মানে কাঁইট তার লগাই পেলাই তাত আমি জাটকা মিচিং মানে দি দিওঁ। মাছ চুৰ কৰিব নোৱাৰে? নাই, নোৱাৰে। মাছো মৰি যাব। প্লাছো লগাব নোৱাৰে তাত। প্লাছটো লগাই যায় কাটি পেলাই চুৰ কৰিব, সেইটো নোৱাৰে আমি জাটকা মিচিং। একদম ইম্পৰ্টেণ্ট কথা, যদি আপোনালোকে যদি ফিচাৰী আছে, আপোনালোকৰ পুখুৰীত যদি মাছ চুৰে কৰিছে, এওঁলোকৰ কিবা কাঁইট তাঁৰ আছে, দেখাই দিছো। এই কাঁইট তাঁৰকেইটা লগালে কি হ'ব? চুৰ কৰিব নোৱাৰে। চুৰ কৰিব নোৱাৰে। নাই, মানুহ নমৰে। মানে তাত চুবই নোৱাৰে, মানে তাত সোমাব নোৱাৰে। নাই, প্লাছ মানে টেষ্টাৰটো লগাব নোৱাৰে তাত। তেনেকুৱা আমি বহুত কাম কৰিছো। আৰু বান্দৰো চুব নোৱাৰে। কোনোবা আছে যে ঘৰত একদম বান্দৰে বহুত দিগদাৰ কৰে, তাত আমি জোৰহাৰি লগাইছো, মানে বান্দৰো সোমাব নোৱাৰে। এইটো ৱালৰ ওপৰত যদি লগাই দিওঁ, জাটকা মিচিংটো যদি লগাই দিওঁ, মানুহ যাব নোৱাৰে, বান্দৰো যাব নোৱাৰে। ইম্পৰ্টেণ্ট কথা চাওক, আচৰিত কথা। যদি আপোনালোকৰ ঘৰত বান্দৰে উপদ্ৰৱ কৰিছে, যদি আপোনালোকৰ যদি ফিচাৰীত চোৰে উপদ্ৰৱ কৰিছে, আপোনালোকৰ এতিয়া টেনচন নাই, ঝাটকাটা আহি গ'ল। আৰু এক ঝাটকাত গোটেই বাউণ্ডেৰীত এনেকুৱা বাউণ্ডেৰীৰ ভিতৰত বান্দৰ সোমাব নোৱাৰিব? নাই, নোৱাৰে। খাটাং নোৱাৰিব? নোৱাৰে। সেই তাঁৰডাল লগাই লৈ যাব? তোমালোকে লগাই দিবা? আমি লগাই দিম। চাওক, এনেকুৱা বাউণ্ডেৰী ৱালৰ ওপৰত তেওঁলোকে তাঁৰ লগাই দিব, এনেকুৱা তাঁৰ লগাই দিব, আৰু তাঁৰ লগোৱাৰ পিছত ইয়াৰ ভিতৰত বান্দৰ সোমাব নোৱাৰে, হাতী সোমাব নোৱাৰে, মানুহ সোমাব নোৱাৰে, ইয়াৰ ভিতৰত চোৰ সোমাব নোৱাৰে। যদি চোৰে ইয়াত চুই দিয়ে, এইফালে যেনিবা ইয়াৰ বাউণ্ডেৰী ৱালৰ ওপৰত মই তাঁৰ লগাই লো, ঝাটকা তাঁৰ, মোৰ ঘৰত বান্দৰ এনি টাইম সোমাই থাকে,
ৱাল পাৰ হৈ যাব নোৱাৰিব বান্দৰ নাই নাই বা ইয়াত মানে চুলে মানে লাত মাৰি পেলাই দিব ওপৰত বান্দৰ যাব নোৱাৰিব নাই নোৱাৰে আৰু চুবই নোৱাৰে তাৰটোত এনে নমৰে আচৰিত কথা মোৰ ঘৰত মই লগাই ল'ম এনেকুৱা এটা কিয়নো বান্দৰৰ ওপৰতে চৰু খাই চব ভাঙি চিঙি বৰবাদ কৰিছে এনেকুৱা এটা লগাই ল'লে বোলে বান্দৰৰ উপদ্ৰৱ কমি যাব 100% একদম গ্যাৰান্টি দি কাম কৰিম যদি সাকসেস হয় পইচা দিব নহলে নালাগে পইচা যদি বান্দৰ সোমায় তেতিয়া পইচা দিব নালাগে যদি বান্দৰ নুসুমায় পইচা দিব লাগিব এনেকুৱা বাউণ্ডাৰী আলু বনাই ল'ব এওঁলোকৰ ওচৰত তেনেকুৱা জাত কাট আৰু লগাই লওক ফিচাৰী ৰক্ষা কৰক বান্দৰৰ পৰা উপদ্ৰৱ পৰা বাচক নহয় মজা আৰু সকলোকে ধন্যবাদ জনাইছো কৃতজ্ঞতা জ্ঞাপন কৰিছো টাটা বাই বাই জয় অসম